Hello guys, welcome to my YouTube channel. আশা কৰো আপোনালোক ভালে আছে আৰু মইও ভালে আছো। দেখিছে না সৰ্দি লাগি আছে, মাতটো অলপ বহা ওলাব পাৰে, বেয়া নাপাব। হেদিনা যে ডিআই এডমিশনৰ কথা কৈছিল আপোনালোকক, আজি এডমিশন লৈ আহিলো আৰু ক্লাছ কেতিয়াৰ পৰা হ'ব হেতু বাইদেউ জনাম বুলি কৈছে। আৰু এটা আপোনালোকৰ কাৰণে ইন্টাৰেষ্টিং বস্তু এটা আছে। যোৱাকালি মই শ্বপিং কৰিবলৈ গৈছিলো আৰু কি আনিলো আপোনালোকক দেখুৱাই আছো আৰু ব্লগটো আজি বহি ষ্টাৰ্ট কৰিলো, সেইভাবে বেয়া নাপাব, যেহেতু শ্বপিং কৰা বস্তুখিনি দেখুৱাম বুলি ভাবিছো ভালকে আপোনালোকক, সেইভাবে বহি ষ্টাৰ্ট কৰিলো। টেনটেন এইখিনি বস্তু এতিয়া আপোনালোকক দেখুৱাই আছো, কি ললো ভালকে আৰু কিমান প্ৰাইস ললে সকলোবোৰ আপোনালোকক ভালকে জনাই আছো। আহক তেন্তে চাওঁ। এইটো হৈছে মোৰ হেণ্ডবেগ, মানে কম্পিউটাৰ ক্লাছলৈ লৈ যাবলৈ হেণ্ডবেগটো লৈছো। ইয়াত বহি এখন ভৰাই লৈ যাব লাগিব আৰু ভালকে, নহয় জানো, কলম এটা লৈ যাব লাগিব আৰু লিখিবলৈ কি নোট কৰিব দিয়ে সেইখিনি লৈ যাব লাগিব। আৰু ভিতৰখন দেখুৱাই আছো। মই মানে কালি তাত ৰাতিহে চোৱাটো, কিবাকিবি ফলা চলা আছে নেকি আকৌ ক'ৰবাত, ভালকে নাচালোৱে নহয়, ৰাতি দেখা যিহেতু অলপ চাই লওঁ। হাজবেণ্ডে হাঁহিছে মোৰ কথা শুনি দেই। সকলোবোৰ দেখুৱাই আছো। এয়া ভিতৰৰ সাইডটো এনেকুৱা, আৰু এইফালে একে আৰু মানে আপোনালোকৰ এটা ধুনীয়া বাজেটত আৰু পাই যাব, মানে মোটামুটি চলি যায় আৰু ৰাফ ইউজ কৰিবলৈ। মই মানে এইটো ৰাফ ইউজৰ কাৰণে লৈছো, যিহেতু কম্পিউটাৰ ক্লাছ কৰিলে বহি এখন ভৰাই নিবলৈ লাগিবই আৰু মোৰ মানে এনেকুৱা ডাঙৰ হেণ্ডবেগ নাছিলে, সেইবাবে মানে লৈ ললো সকলোৱে কোৱাৰ কাৰণে। আৰু হাজবেণ্ডেও ক'লে যে বহিখন ভৰাই নিবলৈ লাগিব, থৰি না কেৰি বেগত লৈ যাম, বেয়াটো লাগিব ন দেখিবলৈ, সেইবাবে। আৰু ইয়াৰ প্ৰাইচটো হৈছে 450। মই বজাৰ দোকানখনৰ নামটো নাজানো দেই, কি আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে, যদি ভাল লাগে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা হা। আৰু এতিয়া নেক্সট বস্তুটো কি আছে কওকচোন বেগৰ ভিতৰত, কোনোবা ক'ব পাৰিবনে? যোনে ক'ব পাৰে তাকে এইটো গিফ্ট দি দিম, মানে গোটেইটো বেগটোৰ কথা কৈছো আৰু ভিতৰৰ বস্তুখিনি নহয়। এতিয়া মই দেখুৱাই আছো ইয়াৰ ভিতৰত কি আছে। এইখিনি মাইকী মানুহৰ কাৰণে বা ছোৱালী মানুহৰ কাৰণে বেছি ইন্টাৰেষ্টিং হ'ব বুলি মই ভাবো। মানে এইটো চাওক, ৰখক, উল্টা হৈ আছে, কালিয়ে চোৱা যে পিন্ধি ট্ৰাই কৰি চাইছিলোতো। এই সকলোবিলাক শ্বপিং এই কম্পিউটাৰ ক্লাছৰ কাৰণে। এই গৰমৰ বতৰ দেখা নাই জানো, কিমান গৰম পৰিছে, নললেও নহয়। এইটো পিন্ধি নেদেখাও এতিয়া, পিন্ধি দেখুৱাবলৈ মন যোৱা নাই গৰমত, কিমাননো চেঞ্জ কৰিম, সেইটো কাৰণে এনেকৈ দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে ক'ব কালাৰকেইটা, আৰু মানে মোৰ লগত মেটচ কৰিছে নাই। যদি ভাল নাই লগা বুলি কয় তথাপিও ক'তনো ঘূৰাই দিব পাৰিম, পিন্ধিবতো লাগিবই, ভাল লাগিছে বুলি ক'ব দেই। এইটো আৰু এইটো মই ৰিলায়েন্স ট্ৰেণ্ডছৰ পৰা আনিছিলোঁ। ইয়াৰ এটা ফিক্স ৰেট থাকে, কিন্তু মানে ৰিলায়েন্সৰ কুৰ্তিবিলাক ভাল থাকে, সেইটো কাৰণে মানে পিন্ধিবলৈ কমফৰ্টেবল হয়। চ' মানে ইমানো দাম নহয়, এটা ধুনীয়া প্ৰাইজত মানে ভাল কাপোৰৰ কুৰ্তি এটা পোৱা যায় আৰু পিয়ৰ কটনৰ। আৰু দেখুৱাই আছো, এইটো উল্টা হৈ আছে নে চিধা হৈ আছে চাই লওঁ দেই, ৰখক। এইটো উল্টা হৈ আছে, চিধা কৰি লওঁ। এইটো এটা কেনেকুৱা লাগিছে বাৰু, ধুনীয়া লাগিছে নে কোৱাচোন তুমি, ধুনীয়া লাগিছে নে এইটো? হাজবেণ্ডে মোৰটো লৰাইছে অকল, মানে ক'বলৈ লাজ কৰে। সেইদিনা যে ভিডিঅ'টো উলিয়ালো, তেতিয়াৰ পৰা গোটেইটো খঙত মানে জ্বলি পকি আছে মোৰ ওপৰত। মোৰ মানে এই কুৰ্তিটো চবতকৈ বেছি ভাল লাগিছে, অলপ আনকমন, মানে ৰুল পৰা আছে, মানে ষ্টেণ্ডাৰ্ড লুক এটা আহিছে আৰু সেইটো কাৰণে মোৰ ভাল লাগিছে। ইয়াৰ প্ৰাইচটো হৈছে 699। এইটো মোক ক'বালৈ গ'লেও লৈ যাব পাৰিম পাই। আৰু দেখুৱাই আছো, লাষ্ট তিনিটাই লৈছিলো কুৰ্তি। এইটো এটা, এইটো এটা, পোষ্ট দিছো অলপ। এই কুৰ্তিটো ভাল লাগিছে, মাজত পুৰা প্ৰিন্টেড আৰু পাতল, মানে গৰমত পিন্ধিবলৈ এতিয়া ভাল হ'ব।
আপোনালোকৰ কেনে লাগিছে জনাবচোন এনেকুৱা পাতল কালাৰবিলাক এনেও গৰমত ভাল লাগে তাৰ পৰা এই তিনটা শ্বপিং কৰিলোঁ আৰু এই তিনটা কুৰ্তি অকল তিনটাই ল'লোঁ আৰু এই হেণ্ডবেগটো ল'লোঁ আৰু এটা বস্তু দেখুৱাই আছোঁ কি ল'লোঁ এইটো থাৰ্ড বস্তুটো চেণ্ডেলযোৰ কেনেকুৱা লাগিছে জনাবচোন ভাল লাগিছে নে কালাৰটো পাৰ্পল তাৰপিছত মাজত এনেকৈ ফুল ফুল আছে আৰু ওপৰত অকণমান গ্লিটাৰ আছে গ্লিটাৰ নহয় আৰু এইটো ষ্ট'ন আছে হেৰি কি ক'ম বুলি ভাবিছিলোঁ এতিয়া পাহৰিয়ে গৈছোঁ নহয় কেমেৰা সন্মুখত থাকিলে মুখৰ পৰা মাতে নোলায় এইযোৰ মই ফুটপাথৰ পৰাই কিনিছিলোঁ ইয়াৰ প্ৰাইচটো হৈছে 250 আপোনালোকে ভাল লাগিলে আপোনালোকে ল'ব পাৰে আৰু এইযোৰ এতিয়া মই কম্পিউটাৰ ক্লাছ গ'লে বা বজাৰলৈ গ'লে ওচৰৰ মানে কিবা কিবি সকাম চকাম থাকিলে এইযোৰ পিন্ধি যাব পাৰিম আৰু ধুনীয়াকৈ এইকেইটা বস্তু ল'লোঁ আৰু বৰ বেছি বিশেষ নাই ভৰিত পিন্ধি নেদেখুৱাওঁ মানে নখিনি লেতেৰা হৈ আছে চফা কৰাও নাই সেইবাবে নেদেখুৱাওঁ যেতিয়া পিন্ধিম আৰু বেলেগ এদিনা সেইটো দেখুৱাম কেনেকুৱা লাগিছে এতিয়া তেনেহ'লে আৰু কি ক'ম আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব